হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি দেখিছেনে ৰাতিপুৱা ভাত বনোৱা পালটো মোৰ গাতে পৰিল। সেইটো কাৰণে এইফালে দেখিছে নহয়, চাউলখিনি চাফা কৰি লওঁ বুলি লৈছোঁ। চাউলকেইটা চাফা কৰি মেলি এইফালে ধুই মেলি দেখিছেনে চাউলখিনি মই বহাই দিলোঁ। আৰু এইফালে আমাৰ বাইদেৱে মোক শাকখিনি ভালদৰে কাটি মেলি দিলে। তাৰপাছতে এইফালে দেখিছেনে এইখিনি মই বনাবলৈ বুলি ল'লোঁ। আৰু আপোনালোকে দেখিছে নহয়, এইফালে আলু আৰু দাংবাদি ভাজিছোঁ। আৰু আপোনালোকে কোনেনো দাংবাদি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত বেছি ভাল লাগে দাংবাদি খাই। আৰু ভাত পানী খাই পেলাই আমি পিছবেলা সময়খিনিত অকণমান ওলাই আহিছোঁ। আৰু ক'লেনো গৈ আছোঁ আপোনালোকে চাই থাকক। আৰু এইফালে আপোনালোকে চাগে দেখি পেলাই গম পাইছে আমি আহিছিলোঁ ঢলা শদিয়া দলঙলৈ বুলি। যিহেতু আমাৰ ঘৰৰ পৰা ইমান বেছি দূৰো নহয়, এইটো কাৰণে বেছি সময় নালাগিলে আমি পায়ে গ'লোহি। আৰু ইয়ালৈ চাগে বেছিভাগেই আহি পাইছে, যিহেতু এতিয়া নিউ ইয়াৰ আহি আছে। সেইটো কাৰণেতো ইয়াত পিকনিক খাবলৈ বহুত মানুহ আহিবই। আৰু আপোনালোকৰ কোনে ইয়ালৈ আহি পাইছে কমেণ্ট কৰি জনাই দিব। আৰু এইফালে আপোনালোকক সকলোকে গোটেই পৰিৱেশটো এবাৰ ভালকৈ দেখাই দিছোঁ। আৰু ময়ো বহু দিনৰ পিছত ঘৰৰ পৰা ওলাই আহিলোঁ। বহুদিন ঘৰৰ পৰা ক'লো ওলাই অহা নাছিলোঁ। আৰু মনটো একেবাৰে ভাল লাগি গ'ল। আৰু ইয়াত মই অকণমান জুম কৰি দিছোঁ। আৰু চাওকচোন কিমান পানী ইয়াতে। আৰু এইবাৰ নিউ ইয়েৰত আপোনালোকৰ কোনে ইয়াতে পিকনিক খাবলৈ আহিম বুলি ভাবি আছে কমেণ্ট কৰি জনাব। যিহেতু আমি পিছবেলা সময়খিনিতে আহিছিলোঁ, সেইটো কাৰণে চাওকচোন কি ধুনীয়া ছানছেট হৈ আছে। দেখি পেলাই ইমান বেছি ভাল লাগিছে নহয়। তো গাইজ, এতিয়া আমি গৈ আছোঁ ঘৰলৈ বুলি। আৰু চাওকচোন আকাশখন কিমান ধুনীয়া লাগিছে ন। আহোঁতে ভিডিঅ' কৰি আহি আছোঁ। আৰু চাওকচোন গধূলিয়ে হৈ গৈছে। আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে থেংক ইউ।